নমস্কাৰ কলিয়াবৰ নিউজলৈ মই সবলমী ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম অসমৰ ইতিহাস, ধৰ্ম আৰু পৰ্যটনৰ সংমিশ্ৰণ কলিয়াবৰৰ শ্ৰী নৰসিংহ মন্দিৰ। নগাঁৱৰ কলিয়াবৰত অৱস্থিত শ্ৰী নৰসিংহ মন্দিৰ হৈছে এক ঐতিহাসিক আৰু ধৰ্মীয় দৃষ্টিৰে বিশেষ গুৰুত্বপূৰ্ণ স্থান। মন্দিৰৰ প্ৰৱেশদ্বাৰত উল্লিখিত লিখনি অনুসৰি এই মন্দিৰ 1576 শতাব্দ অৰ্থাৎ 1654 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। এই স্থানটোৱে আহোম যুগত বৰফুকনৰ মুখ্য কাৰ্যালয় হিচাপে কলিয়াবৰৰ ঐতিহাসিক গুৰুত্ব স্পষ্ট কৰি তোলে। কলিয়াবৰ নামটো আহে টাই ভাষাৰ নতুন তুং ৰুং দাম শব্দৰ পৰা, অৰ্থাৎ ক'লা ডাঙৰ গছৰ ঠাই। শ্ৰী নৰসিংহ বিষ্ণুৰ এক অৱতাৰ। মন্দিৰটোৰ গেটত থকা মূৰ্তিসমূহে বৈষ্ণৱ ধৰ্ম আৰু শিল্পকলাৰ এক উজ্জ্বল নিদৰ্শন আগবঢ়াইছে। 16 শতিকাৰ পৰা অসমৰ বৈষ্ণৱ আন্দোলনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদানো এনে ধৰ্মীয় স্থানসমূহৰ সৈতে জড়িত। কলিয়াবৰ আজি কেৱল ধানৰ ভঁৰাল নহয়, অসমৰ এক ধৰ্মীয় আৰু পৰ্যটন স্থান হিচাপে আগবাঢ়িছে। এই ধৰণৰ ঐতিহাসিক স্থানৰ সংৰক্ষণ আমাৰ দায়িত্ব। জড়িত থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।